আপনার ডিউটি কি দাঁড়িয়ে কচু ডিউটি কি আপনার ভিতর ঘুমাই ঠিক আছে পেশেন্ট গৰাকী খোৱাবলৈ অফিচিয়েল মানুহ নালাগে কি হ'ল ৰাতিপুৱা এজনী গৰ্ভৱতী মহিলা আছিলে তো মহিলাৰ বিষ হোৱাৰ কাৰণে মানে ইয়াত মাৰ্ঘেৰিটা অসম চিকিৎসালয় আনিলে কিন্তু ৰাতিপুৱা অহাৰ পাছত কোনো এজন মানে ডক্টৰ নাইকিয়া ডক্টৰ বাইদেউকো মানে যিটো ইনফৰ্মেশ্যন দিবলৈ তেখেতৰ ৱাৰ্ড বয় কোনো নাছিলে নথকাৰ কাৰণে লৈ যোৱাৰ পাছত লেট হোৱাৰ কাৰণে তেখেতে মৃত্যুমুখত পৰিলে মৃত্যুমুখত পৰাৰ কাৰণে আমাৰ 3 নম্বৰ মাকম পথাৰবাসী ৰাইজ লগতে ওচৰ পাজৰে যিমানখিনি সমাজ এজন ব্যক্তি আছে সকলোৱে ওলাই আহিছে ইয়াৰ প্ৰতিবাদ কৰিবলৈ কাৰণে প্ৰতিবাদ কৰাৰ পিছত ইয়াৰ যিজন SK দুবে ছাৰ আছিলে যিজন লিড লৈ আছিলে তেখেতে এতিয়া বৰ্তমান আমাক সহায় জনাইছে তাৰপিছতো ইয়াৰ ওপৰত ইনকুৱাৰী কাৰ ভুলৰ কাৰণে এই ব্যৱস্থাটো হৈছে ইয়াৰ ওপৰত সিদ্ধান্ত আমাৰ মেজিষ্ট্ৰেট ছাৰ জ্ঞানজ্যোতি গগৈ ছাৰ আছিলে তেখেতে 3 দিনৰ ভিতৰত ইয়াৰ সঠিক ব্যৱস্থা ল'ম বুলি কিনে আমাক উৎসাহী দিছে কথা দিছে এক প্ৰকাৰ আৰু আমাৰ ছাৰেও বহুতখিনি আমাক সহায় কৰিছে কথা বতৰা পাতি আৰু মাৰ্ঘেৰিটা পুলিচ প্ৰশাসনেও যথেষ্ট আমাক সহায় কৈছে যে ইয়াৰ উচিত তদন্ত লোৱা হ'ব গতিকে আমি প্ৰশাসনৰ ফালৰ পৰা যথেষ্টখিনি সুবিধা পাইছোঁ কিন্তু আমি বিচাৰোঁ যে অনাগত দিনত এনেকুৱা মাৰ্ঘেৰিটা হস্পিটেলখনত যাতে নহয় কোনো দুৰ্ভগীয়া মানুহে যাতে নিজৰ ল'ৰা ছোৱালী যে হেৰুৱাব নালাগে কোনোবাই নিজৰ পত্নী হেৰুৱাব নালাগে তেনেকুৱা এটা ব্যৱস্থা কৰিব লাগে কাৰণ এইটোৱে প্ৰথম কেছ নহয় আৰু ইয়াৰ আগতেও এনেধৰণৰ বহুত কেছ হৈ গৈছে কিন্তু বহু ক্ষেত্ৰত দেখা পায় যে হস্পিটেল কৰ্তৃপক্ষসকল ৰাইজক দোষী কৰে যে ৰাইজৰ কাৰণে আমাৰ মেডিকেলৰ ভাল ভাল ডক্টৰবিলাকে নাহে উদ্ভণ্ড প্ৰকৃতি বুলি দেখুৱায় আচলতে যিয়ে মানুহ হেৰায় তেখেতলোকে বুজি পায় আচলতে দুখ কি আৰু এই মানুহখিনি উঠি অহাৰ কাৰণ এটা হৈছে তেওঁলোকে খুব অন্তৰ দুখ পাইছে কাৰণ নিজৰ মানুহ হেৰুৱাইছে নিজৰ মানুহ হেৰুৱাৰ কাৰণে খুব উজাৰি কিনে কোনোবাই দুই এষাৰ ডাঙৰকৈ ক'ব পাৰে এইটো স্বাভাৱিক কথা গতিকে ৰাইজেই চব সময়তো ভুল নাথাকে কিছুমান ভুল আমাৰ হস্পিটেল কৰ্তৃপক্ষে থাকে প্ৰশাসনৰ দুখ থাকে তো তেনেকুৱা ভুলৰ কাৰণে যাতে সহজল মানুহবোৰ কষ্ট নাপায় সেইটো আমি বিচাৰোঁ আৰু ইয়াৰ উচিত তদন্ত যিটো এনেকৈ আমাক কৰি দিম বুলি কৈছে আমাক কৰি দিব লাগে নহ'লে আমাৰ ৰাইজবোৰ বহুত অকৰা হয় অকৰা মানে যেতিয়া খং উঠে চবেই জানে গতিকে ইয়াক শুদ্ধভাৱে সঠিকভাৱে কৰি দিলে ভাল হ'ব বুলি ভাবোঁ ধন্যবাদ